মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি আমি স্বৰবৰ্ণ আৰু স্বৰবৰ্ণকেইটাৰ কাৰণে কি স্বৰচিহ্ন আছে সেই কথাখিনি আলোচনা কৰিম। আমি জানো আমাৰ অসমীয়া স্বৰবৰ্ণ 11টা আছে। সেইকেইটা হ'ল অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ। এতিয়া কথা হ'ল এই যিকেইটা স্বৰবৰ্ণ আছে এই স্বৰবৰ্ণ কেইটাৰ কাৰণে প্ৰতিটো বৰ্ণৰ কাৰণে একোটাকৈ চিহ্ন অৰ্থাৎ চিন আছে, যিকেইটা চিন ব্যৱহাৰ কৰি আমি অসমীয়া বানান লিখোঁ, অসমীয়া শব্দ লিখোঁ। আহাচোন আমি এই স্বৰবৰ্ণ কেইটাৰ কোনটোৰ কাৰণে কি চিন আছে আৰু সেই চিনেৰে কেনেকৈ বানান লিখোঁ সেই সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথম স্বৰবৰ্ণ হ'ল অ। অটোৰ কাৰণে কোনো স্বৰচিহ্ন নাথাকে। তাৰপিছতে আ। আ স্বৰবৰ্ণৰ কাৰণে স্বৰচিহ্ন হ'ল আকাৰ। আকাৰ আমি বিভিন্ন শব্দ লিখিবলৈ ব্যৱহাৰ কৰোঁ। এটা শব্দ মই ইয়াতে লিখি দিছোঁ, কত আকাৰে কা ম কাম। ইয়াতে আমি কৰ লগত আৰ কাৰণে অহা আকাৰ চিন ব্যৱহাৰ কৰিছোঁ। হ্ৰস্ব ই। হ্ৰস্ব ইৰ কাৰণে আহে হ্ৰস্বইকাৰ। হ্ৰস্বইকাৰো আমি বিভিন্ন শব্দত ব্যৱহাৰ কৰোঁ, যেনে বদ হ্ৰস্বইকাৰে বি, ৰদ হ্ৰস্বইকাৰে ৰি, মূৰ্ধন্য ণ টাকাৰে না, বিৰিনা। দীৰ্ঘ ই। দীৰ্ঘ ই স্বৰবৰ্ণৰ কাৰণে স্বৰচিহ্ন অৰ্থাৎ চিন হ'ল দীৰ্ঘইকাৰ, যেনে গদ দীৰ্ঘইকাৰে গি, দন্ত্য ত গীত। হ্ৰস্ব উ স্বৰবৰ্ণৰ কাৰণে অহা চিনটো হ'ল হ্ৰস্বউকাৰ। হ্ৰস্বউকাৰো আমি বিভিন্ন শব্দত ব্যৱহাৰ কৰোঁ, যেনে কদ হ্ৰস্বউকাৰে কু, লদ হ্ৰস্বইকাৰে লি, কুলি। দীৰ্ঘ উৰ কাৰণে অহা স্বৰচিহ্ন হ'ল দীৰ্ঘউকাৰ। দীৰ্ঘউকাৰ আমি বিভিন্ন শব্দত ব্যৱহাৰ কৰোঁ, যেনে প্ৰথম চত দীৰ্ঘউকাৰে চু, মূৰ্ধন্য ণ চূণ। পিছৰটো স্বৰবৰ্ণ ৰি। ৰিৰ কাৰণে অহা স্বৰচিহ্নটো হ'ল ৰিকাৰ। ৰিকাৰৰ ব্যৱহাৰ এটা মই দেখুৱাই দিছোঁ, দন্ত্য ত ত্ৰিকাৰে ত্ৰি, মূৰ্ধন্য ণ তৃণ। তাৰপিছত আহিল আমাৰ এ। এত আহিলে একাৰ, বত একাৰে বে, উঙত একাৰে ঙে, দন্ত্য ন টাকাৰে না, বেঙেনা। পিছৰ স্বৰবৰ্ণ আহিল ঐ। ঐ স্বৰবৰ্ণৰ কাৰণে স্বৰচিহ্ন হ'ল ঐকাৰ, যেনে ক, ৰ, দন্ত্য দ তৈকাৰে দৈ, কৰদৈ। ও। ও স্বৰবৰ্ণৰ কাৰণে আহিল ওকাৰ, মূৰ্ধন্য ধ টোকাৰে ধু, ল, ঢোল। শেষৰটো স্বৰবৰ্ণ হ'ল ঔ। ঔ স্বৰবৰ্ণৰ কাৰণে অহা চিনটো হ'ল ঔকাৰ। ঔকাৰটো আমি বিভিন্ন শব্দত ব্যৱহাৰ কৰোঁ, যেনে ক পত ঔকাৰে পৌ, কপৌ। এতিয়া তোমালোকে বুজিলা যে আটাইকেইটা স্বৰবৰ্ণৰ কাৰণে একোটাকৈ স্বৰচিহ্ন আছে, কেৱল অ বৰ্ণটোৰ কাৰণে একো চিন নাই। আৰু এই স্বৰচিহ্নবোৰ নাজানিলে আমি শব্দ লিখিব নোৱাৰিম, বানান লিখিব নোৱাৰিম। গতিকে কোনটো স্বৰবৰ্ণৰ কাৰণে কি চিন আছে, সিহঁতক কেনেকৈ মাতে আৰু কোনবিলাক শব্দত সেই চিনবোৰ ব্যৱহাৰ কৰা হয় আমি এই বিষয়ে জানিব লাগিব। আজিলৈ ইমানতে সামৰিছোঁ।